নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ মোৰ ইডু ইনফো আছাম নামৰ চেনেলটিলৈ। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টিত আলোচনা কৰিম SCERT DLED প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে সমাজ বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ বিষয়ে। তো ভিডিঅ'টো একেলগে চাই থাকিব। তাৰে আগতে আপুনি যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। প্ৰথম প্ৰশ্নটো হ'ল চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1857। 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোনে হৈছিল? ইয়াৰ অপশ্যনত দিয়া আছে মংগল পাণ্ডে, তীৰত সিং, ভগত সিং আৰু লক্ষ্মী বাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হ'ল মংগল পাণ্ডে। 3 নম্বৰ প্ৰশ্নটো হ'ল স্বদেশী আন্দোলন হৈছিল। স্বদেশী আন্দোলন কেতিয়া হৈছিল? ইয়াৰে অপশ্যনত দিয়া আছে 1919, 1905, 1909 আৰু 1912। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 1905 চনত। স্বদেশী আন্দোলন হৈছিল 1905 চনত। 4 নম্বৰ প্ৰশ্নটো হ'ল অশোকে কোনখন যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনত দিয়া আছে পানিপথ, পলাশী, প্ৰথম তৰাইন আৰু কলিংগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কলিংগ। কলিংগ যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম অশোকে গ্ৰহণ কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল পোনপ্ৰথমে কোনজন গুপ্ত ৰজাই পৰম ভগত উপাধি লৈছিল? ইয়াৰ অপশ্যনত দিয়া আছে ৰামগুপ্ত, চন্দ্ৰগুপ্ত প্ৰথম, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত দ্বিতীয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চন্দ্ৰগুপ্ত দ্বিতীয়। দ্বিতীয় চন্দ্ৰগুপ্তই পোনপ্ৰথমে পৰম ভগত উপাধি লৈছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল নাটাল ইণ্ডিয়ান কংগ্ৰেছ কিমান চনত স্থাপিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1894। 1894 চনত নাটাল ইণ্ডিয়ান কংগ্ৰেছ স্থাপিত হৈছিল। 7 নম্বৰ প্ৰশ্নটো হ'ল কিমান চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল? ইয়াৰে অপশ্যনত দিয়া আছে 1924, 1923, 1920 আৰু 1925। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1924। 1924 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনত দিয়া আছে দাদাভাই নওৰোজী, CR দাস, VD গভাৰকাৰ আৰু D টেগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দাদাভাই নওৰোজী। ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন দাদাভাই নওৰোজীয়ে প্ৰতিষ্ঠা কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল দাদাভাই নওৰোজীৰ মতে স্বৰাজ মানে? ইয়াৰ অপশ্যন কেইটা হ'ল অৰ্থনৈতিক স্বাধীনতা, ৰাজনৈতিক স্বাধীনতা, অপশ্যন গ স্ব-চৰকাৰ আৰু অপশ্যন ক পূৰ্ণ স্বাধীনতা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ স্ব-চৰকাৰ। দাদাভাই নওৰোজীৰ মতে স্বৰাজ মানে হ'ল স্ব-চৰকাৰ। 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ইয়াৰে অপশ্যনত দিয়া আছে কলকাতা, মুম্বাই, এলাহাবাদ আৰু আহমেদাবাদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মুম্বাই। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিল মুম্বাইত। 11 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন মুছলিম সভাপতি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন মুছলিম সভাপতি কোন আছিল? ইয়াৰ অপশ্যন দিয়া আছে বদৰুদ্দিন তায়াবজী, MA ইনচাৰী আৰু আবুল কালাম আজাদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বদৰুদ্দিন তায়াবজী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন মুছলিম সভাপতি আছিল বদৰুদ্দিন তায়াবজী। 12 নম্বৰ প্ৰশ্নটো হ'ল কাক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয়? ইয়াৰ অপশ্যনত দিয়া আছে দাদাভাই নওৰোজী, সুৰেন্দ্ৰ নাথ বেনাৰ্জী আৰু C ৰাজা গোপালচাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দাদাভাই নওৰোজী। দাদাভাই নওৰোজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্নটো হ'ল ইনকলাব জিন্দাবাদ ধ্বনি কোনে দিছিল? ইনকলাব জিন্দাবাদ বুলি কোনে কৈছিল? ইয়াৰে অপশ্যন দিয়া আছে ভগত সিং, ইকবাল আৰু MK গান্ধী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভগত সিং। ইনকলাব জিন্দাবাদ ধ্বনি ভগত সিঙে দিছিল। 14 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনজনক ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলি কোৱা হয়? ইয়াৰ অপশ্যনত দিয়া আছে গান্ধী, লোকমান্য তিলক আৰু ইকবাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ লোকমান্য তিলক। ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলি লোকমান্য তিলকক কোৱা হয়।
15 নম্বৰ প্ৰশ্নটো হ'ল কুকা আন্দোলন কোনে কৰিছিল ইয়াৰ অপশ্যনত দিয়া আছে গুৰু ৰামসিংহ গুৰু ৰামদাস আৰু গুৰু নানক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গুৰু ৰামসিংহ কুকা আন্দোলন গুৰু ৰামসিংহই আৰম্ভ কৰিছিল 16 নম্বৰ প্ৰশ্নটো হ'ল পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 5 নৱেম্বৰ 1556 5 নৱেম্বৰ 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 17 নম্বৰ প্ৰশ্নটো হ'ল হালধি হাতৰ যুদ্ধ কিমান চনত হৈছিল ইয়াৰ অপশ্যনত দিয়া আছে 1556 1576 আৰু 1526 1570 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1576 হালধি হাতৰ যুদ্ধ 1576ত হৈছিল 18 নম্বৰ প্ৰশ্নটো হ'ল হালধি হাতৰ যুদ্ধ কাৰ মাজত হৈছিল ইয়াৰ অপশ্যন কেইটা হ'ল আকবৰ আৰু ৰাণা প্ৰতাপ অপশ্যন ক আকবৰ আৰু ৰাণা গংগা অপশ্যন গ আকবৰ আকো হেম আৰু অপশ্যন ক ওপৰ এটা নহয় ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ক আকবৰ আৰু ৰাণা প্ৰতাপ হালধি হাতৰ যুদ্ধ আকবৰ আৰু ৰাণা প্ৰতাপৰ মাজত হৈছিল 19 নম্বৰ প্ৰশ্নটো হ'ল দিল্লী চুলতানৰ কোনজন কবিক দ্য পেৰট অফ ইণ্ডিয়া বুলি কোৱা হয় ইয়াৰ অপশ্যনত দিয়া আছে বাৰাণী ইডবি আমিৰ খসৰু আৰু আলবেৰুনি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আমিৰ খসৰুক দ্য পেৰট অফ ইণ্ডিয়া বুলি কোৱা হয় 20 নম্বৰ প্ৰশ্নটো হ'ল আকলি আন্দোলন কেতিয়া হৈছিল ইয়াৰ অপশ্যনত দিয়া আছে 1920 1901 1911 আৰু 1931 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1920 চনত আকলি আন্দোলন হৈছিল বন্ধুসকল ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব